ফ্ৰেণ্ডছ পপিজ ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ মই 1000 জিকে কুৱেশ্যন আপোনালোকলৈ আগবঢ়াই আছোঁ ইতিমধ্যে তিনিটা পাৰ্টত 76 মান কুৱেশ্যন মই দিছোঁ সেই কুৱেশ্যনসমূহ বিভিন্ন ৰিলায়েবল চ'ৰ্চৰ পৰা সংগ্ৰহ কৰা হৈছে আৰু যিকোনো কম্পিটিটিভ এক্সামত আহি থকা পেপাৰসমূহৰ পৰাও সংগ্ৰহ কৰা হৈছে তাৰ লগতে ভৱিষ্যতেও আহিবলগীয়াকৈ সম্ভাৱনা থকা কিছুমান প্ৰশ্ন ইনক্লুড কৰিবলৈ চেষ্টা কৰা হৈছে গতিকে অনুগ্ৰহ কৰি আপোনালোকে যদি এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশন বেলটো দবাই দিব যাতে গোটেই 1000 কুৱেশ্যন আপোনালোকে পায় আৰু লগতে APSC প্ৰিপাৰেচনৰ যিসমূহ ভিডিঅ' আছে সেই সমূহৰ নটিফিকেশন আপোনালোকে পাই যায় তেতিয়াহ'লে আগবাঢ়িছো আজি 77ৰ পৰা হ'ব নাম্বাৰিং আপোনালোকে নিজে কৰি ল'ব আৰু মোৰ সুবিধা অনুসৰি মই কৰি লৈছো ইকোনমিক কুইজ এণ্ড পলিটিকেল কুইজ 15তম বিত্ত আয়োগৰ অধ্যক্ষ কোন ভাৰতৰ 15তম বিত্ত আয়োগৰ অধ্যক্ষ NK সিং তাৰ লগতে বিত্ত আয়োগ স্থাপন হৈছিল 1951 চনত আৰু সংবিধানৰ 280 নং অনুচ্ছেদত বিত্ত আয়োগৰ কথা উল্লেখ আছে নাম্বাৰ 2 জাতীয় মানৱ অধিকাৰ কমিছন সেক্ৰেটাৰী জেনেৰেল পদত সম্প্ৰতি কাক নিয়োগ কৰা হৈছে জয়দীপ গোবিন্দ নাম্বাৰ 3 ভাৰতীয় সংসদত অলপতে সংবিধানৰ 124তম সংশোধন বিল 2019 পাছ কৰা হৈছে ই কিহৰ লগত জড়িত ই উচ্চ জাতিৰ মাজত অৰ্থনৈতিকভাৱে পিছপৰা লোকৰ বাবে সংৰক্ষিত তাৰ পিছত 4 নম্বৰ অলপতে কোন সংস্থাৰ সভাপতি জিম ইয়ং কিং অপ্ৰত্যাশিতভাৱে পদত্যাগ কৰিছে ৱৰ্ল্ড বেংকৰ তেওঁ ৱৰ্ল্ড বেংক এষ্টাব্লিছ হৈছিল 1944ত আৰু ৱৰ্ল্ড বেংকত কাউন্ট্ৰি মেম্বাৰ আছে 189 ইয়াৰ হেডকোৱাৰ্টাৰ ৱাশ্বিংটন ডিচিত ৱৰ্ল্ড বেংকে বিশ্বৰ দৰিদ্ৰতা দূৰীকৰণৰ বাবে কাম কৰে নাম্বাৰ 5 ৱৰ্ল্ড টেলেণ্ট ৰেংকিঙত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কি 63 খন দেশৰ ভিতৰত নাম্বাৰ 6 কোন ৰাজ্যই পঞ্জীভূত সদ্য বিবাহিত দম্পতিৰ বাবে অৰুন্ধতী স্বৰ্ণ প্ৰকল্প ঘোষণা কৰিছে অসমে নাম্বাৰ 7 কোন ৰাজ্যই স্বচ্ছ সাৰ্ভেক্ষণ গ্ৰামীণ 2019ত প্ৰথম স্থান অৰ্জন কৰিছে ফাৰ্ষ্ট তামিলনাডু সেকেন্ড হাৰিয়ানা আৰু আৰবানৰ ফাৰ্ষ্ট ইন্দোৰ সেকেন্ড ভোপাল নাম্বাৰ 8 শাৰদ অৰবিন্দ ববডে মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছে তেওঁ ভাৰতৰ কিমান সংখ্যক মুখ্য ন্যায়াধীশ তেওঁ ভাৰতৰ 47তম মুখ্য ন্যায়াধীশ নাম্বাৰ 9 কোন তাৰিখৰ পৰা এক জাতি এক ৰেচন কাৰ্ড আঁচনি গোটেই দেশত কাৰ্যকৰী কৰা হ'ব 30 জুন 2020ৰ পৰা পৰিসংখ্যা দিৱস কোন তাৰিখে পালন কৰা হয় 29 জুন 2019 তাৰিখে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বৰ্তমানৰ গভৰ্ণৰ কোন শক্তিকান্ত দাস তেওঁ ভাৰতৰ ৰিজাৰ্ভ বেংকৰ 25তম গভৰ্ণৰ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপন হৈছিল 1 এপ্ৰিল 1935 চনত মুম্বাইত নাম্বাৰ 12 2018ৰ ৰিপৰ্ট মতে ধনী দেশৰ তালিকাত ভাৰতৰ স্থান কি ভাৰতৰ স্থান 6ষ্ঠ DRDOৰ বৰ্তমান চেয়াৰমেন কোন জি সতীশ ৰেড্ডি ভাৰতত কাৰ অধীনত মিউচুৱেল ফাণ্ডসমূহ পঞ্জীভূত হয় সেবিৰ অধীনত সেবি এষ্টাব্লিছ হয় 1992ত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে মুম্বাইত ভাৰতে কাৰ লগত 2+2 বৈঠকত মিলিত হয় 2+2 বৈঠকত ভাৰত মিলিত হয় জাপানৰ লগত শেহতীয়া প্ৰতিবেদন মতে ভাৰতৰ GDPৰ বিকাশৰ হাৰ 4.5% নাম্বাৰ 17 বিশ্ব বেংক গ্ৰুপৰ বৰ্তমানৰ সভাপতি কোন ডেভিড মালপাছ ৱৰ্ল্ড বেংকৰ টোটেল নাম্বাৰ হয় 189 ৱৰ্ল্ড বেংক মানে বিশ্ব বেংক আৰু হেডকোৱাৰ্টাৰ ৱাশ্বিংটন ডিচিত 2018ত ৰাষ্ট্ৰবিহীন ব্যক্তি সৰ্বাধিক থকা ৰাষ্ট্ৰ হ'ল বাংলাদেশ
তাৰপিছত জিঅ'গ্ৰাফিৰ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন মিনিকয় আৰু মালদ্বীপ দ্বীপপুঞ্জক পৃথক কিহে কৰিছে 8 ডিগ্ৰী চেনেলে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জক পৃথক কিহে কৰিছে 10 ডিগ্ৰী চেনেলে কোনখন দেশৰ এফালে কৃষ্ণ সাগৰ ব্লেক সি আৰু আনফালে ভূমধ্য সাগৰ মেডিটেৰিয়ান সি আছে তুৰ্কী ভাৰতত খোৱাপানীৰ ৰাষ্ট্ৰীয় মান কি IS is to 10,500 is to 2012 IS মানে ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড নম্বৰ 5 অনুশীলন যাৰ আলবাহৰ কাৰ মাজত অনুষ্ঠিত হৈছিল ভাৰত আৰু কাটাৰৰ মাজত ফ্ৰেণ্ডছ আজিলৈ ইমানখিনিয়ে দিলোঁ মই আপোনালোকৰ সুবিধাৰ কাৰণে এটা কথা কৈ থওঁ আপোনালোকে যেতিয়া জিকে ট্ৰায়েল কৰিব জিকে শিকিবলৈ বিচাৰিব তেতিয়া এনেকৈ প্ৰতিটো বিভাগৰে সুকীয়াকৈ লিখি ল'লে সুবিধা হয় জিঅ'গ্ৰাফি এনেকৈ ইকনমিক কুইজ বা সাইন্টিফিক এণ্ড টেকনলজিক্যাল এডভান্সমেণ্ট কুইজ গেমছ সম্পৰ্কীয় লিটাৰেচাৰ সম্পৰ্কীয় আৰ্ট সম্পৰ্কীয় পলিটিক্যাল এণ্ড ইকনমিক ডেভেলপমেণ্ট সম্পৰ্কীয় নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ সম্পৰ্কীয় মেটাৰ্ছ অফ ষ্টেট ৰাজ্যৰ বিভিন্ন বিষয় সম্পৰ্কীয় আৰু এনেকুৱা বিভিন্ন বিষয়ত আপোনালোকে নিজে সিলেকশ্যন কৰি লৈ পেলাই ভাগে ভাগে যেতিয়া লিখা হয় তেতিয়া বস্তুবিলাক ভাল হয় আৰু সিস্টেমেটিক হয় গতিকে তেনেকৈ লিখি ল'ব আৰু আজিলৈ আহিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু মোৰ যদি কিবা মোক কুৱেশ্যন কৰিবলগীয়া আছে বা কিবা যদি পৰামৰ্শ দিব খোজে কমেণ্ট আকাৰে জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি অনাগত ভিডিঅ'বিলাকৰ যাতে নটিফিকেশ্যন আপোনালোকে পাই যায় তাৰ কাৰণে নটিফিকেশ্যন বেলটো দবাই দিব আৰু APSCৰ যিসকল এছপাইৰেণ্ট আছে তেওঁলোকে মোৰ ভিডিঅ'সমূহৰ পৰা উপকৃত হ'ব পাৰিব মই APSCৰ ভিডিঅ'সমূহ প্ৰস্তুত কৰি আছোঁ আৰু যিকোনো কম্পিটিটিভ এক্সামত এই জিকেসমূহে সহায় কৰিব যদিও মই খুব বেছি এডিট কৰি বা খুব বেছি জাকজমককৈ ভিডিঅ'বোৰ প্ৰস্তুত কৰা নাই খুব চিম্পলকৈ প্ৰস্তুত কৰিছোঁ কিন্তু ৰিলায়েবল চ'ৰ্চৰ পৰা আৰু আহি থকা কুৱেশ্যনবিলাকৰ পৰা যাতে আপোনালোকৰ সুবিধা হয় আজিলৈ আহিলোঁ থেংক ইউ